নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি কোনো ধৰণৰ ৰেচিপি বা অন্য কিবা ভিডিঅ' অনা নাই। মই আজি বানপানীত ভুগি থকা এইসকলৰ ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক। এয়া নলবাৰী জিলাৰ কমাৰকুছি গাঁৱৰ একেবাৰে পানী হৈছে, মানুহবিলাকৰ অৱস্থা নোহোৱা হৈছে। ইমান ডাঙৰ পানী হৈছে। আজিকালিতো মানুহবিলাকে ওখ কৰিছে, তথাপিও পানী ঘৰত উঠিছে। এইবিলাক দেখিছেনে কেনেকুৱা কৰি ঘৰত পানী উঠিছে, বস্তু বাহানিবোৰ কেনেকৈ থৈ দিছে। সকলোৰে বহুত কষ্ট হৈছে। এনেকৈ টিঙৰ ওপৰত বস্তুবোৰ বান্ধি থৈ দিছে। সকলোতে পানী, কেৱল পানীয়ে। এই পাকঘৰ এইটো। এয়া বেলেগৰ ঘৰ নহয়, মোৰ ননদৰ ঘৰ। ননদৰ ঘৰতে এনেকৈ পানী উঠিছে। এয়া হৈছে কমাৰকুছি থানা আচলতে আউটপোষ্ট, কমাৰকুছি আউটপোষ্ট। ইয়াৰ অৱস্থা দেখিছে কেনেকৈ পানী উঠিছে। ৰাস্তাৰ ইপাৰ সিপাৰ পানী লগ লাগিবই এতিয়া। মই যেতিয়া এইখিনি ঠাইত আহিছিলোঁ, মই এই স্কুটিখনৰ ওচৰতে চেণ্ডেল থৈ দিছিলোঁ আৰু স্কুটিখনৰ ওচৰত পানী নাছিল, এতিয়া পানী হৈ গ'ল। এয়া হৈছে মোৰ মাহঁতৰ ঘৰ। মাহঁতৰ চোতালত এনেকৈ পানী উঠিছে। ঘৰত উঠা নাই, উঠিব এয়া কাঠিত লাগিছে আৰু একদিমাকৈ পানী হৈছে। এয়া মেইন ৰাস্তা, সকলো মেইন ৰাস্তাৰ ওচৰতে আছে। বহুত আলৈ আথানি হৈছে মানুহবিলাকৰ। যাৰ উঠিছে বা যাৰ ঘৰত এনেকৈ পানী হৈছে, সেইবিলাক মানুহে ভুগিছে বা জানিছে কি যে বিলাই হৈছে। এইবিলাক যাতে চৰকাৰে চকু কাণ দিয়ে আৰু এইবিলাক মানুহক সহায় সাহায্য আগবঢ়ায়। ইয়াতকৈও বেছি আছে আৰু সেইবিলাক মানুহকো ভালদৰে উদ্ধাৰ কৰে, পানীৰ পৰা বচায় আৰু খোৱা লোৱাৰ সকলো দায়িত্ব লয় যাতে। মানুহৰ লগতে গৰু ছাগলী সকলোবোৰৰে আলৈ আথানি হৈছে। আজি বহুত বছৰে পানী নাছিলে আৰু বহুত আছিল পানী, সৰু সুৰা পানী আছিল। এতিয়াতো ডাঙৰ পানী হৈছে, বহুত ডাঙৰ পানীয়ে, কাৰণ মানুহবোৰে ইমান ওখ কৰিছে, তাৰপিছতো ইমান পানী। তাই কৈছিল সিহঁতৰ ঘৰৰ পানীৰ কথা। মই বন্ধ কৰি থৈ দিলোঁ, চাউণ্ডটো নোহোৱা কৰি থৈ দিলোঁ, কাৰণ মোৰ ভিডিঅ'বিলাকত কপিৰাইট লাগে, প্ৰায় বহুত হাল্লা হৈছিল। মই সেইকাৰণে চাউণ্ডটো নোহোৱা কৰি দিলোঁ। সিহঁতৰ পথাৰৰ মাজত ঘৰ, সিহঁতৰতো একেবাৰে ঘৰৰ মুধাতে লাগিছে পানী, সাগৰ যেন লগা হৈছে। সিহঁতৰ ঘৰত একো নাই, মানুহবিলাকে আমাৰ তাত আছে আৰু পানী উঠছি নে ঘৰত? কেনে বহুত পানী উঠছি? কিবা অসুবিধা হৈছে নেকি? এতিয়া ঘৰৰ ভিতৰে উঠা নাই নে? হালৰ হয় নেকি? চৰকাৰক তেতিয়াহ'লে কওক, চৰকাৰে যাতে সহায় কৰে। অঁ, চাব আৰু চেফটি থাকিব সকলোৱে। অঁ, তো না আপ্পা কৈ আপাক চাবি, সি অলপমান হেৰি হেন। অঁ, নহয় যাওঁ দে। অঁ, যাওঁ দে, ছাতা আছে, মই বম ছাতা। অঁ, ভাই ঘৰত পানী উঠছি। আপিক চাবি তই, আপিটোক চাবি নহয়, পানীটো উঠছি, তই আপিক চাবি। অঁ, ঘৰৰ বস্তুগিলা ভালকে থৈ দিছে নে নাই? নহয়, পানীটো হেৰি হৈ নাথকে।
চব বস্তুৰে কিমান বিলে আছে নে এইগিলাখান দুখৰ কথা নে আগৰিছে বহুতটো ন বহুত ডাঙৰ পানীটো আগৰিছে এয়া মেইন ৰাস্তা দি আমি পানী খচি গৈ আছোঁ ৰাণী ভিজি আছে মই এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰৰ কাৰণে কৰা নাই মই এইকাৰণে কৰিছোঁ যে মানুহবিলাকে কিমান কষ্ট ভুগিব লগা হৈছে পানীত কেনেদৰে থাকিব লগা হৈছে সেইখিনি দেখুৱাৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ আপোনালোকেও চাওক মানুহবোৰে কিমান দুখ সহিব লগা হৈছে যিসকল মধ্যবিত্ত লোক বা একেবাৰে দুখীয়া লোক সেইসকলৰ কিমান যে কষ্ট হৈছে খোৱা লোৱাৰ পৰা সকলোখিনি কষ্ট হৈছে